Hello everyone, মই লৈ আহিছো ৰঙালী বিহু বিশেষ ৰেচিপি। ৰঙালী বিহু বিশেষত মই প্ৰথমটো ৰেচিপি বনাইছো নিমকি ৰেচিপি। দুই ধৰণৰ নিমকি লৈ আহিছো। এবিধ সৰু নিমকি বা কিছুমানে কাটা নিমকি বুলিও কয় আৰু আনবিধ অকমান ডাঙৰ নিমকি। বিহু বুলিয়ে নহয়, আমি যিকোনো সময়তে এনে ধৰণে নিমকি বনাই এসপ্তাহ 10 দিন মানলৈ এয়াৰটাইট কণ্টেইনাৰত ষ্ট'ৰ কৰি ৰাখিব পাৰো। তেতিয়াহলে আহকচোন এই নিমকি ৰেচিপিটো আৰম্ভ কৰো। এই নিমকিবিধ বনাবৰ কাৰণে মই লৈছো 2 কাপ ময়দা। ময়দাখিনি চালি লৈছো বা আপোনালোকে ময়দা আৰু আটা মিক্স কৰিও ল'ব পাৰে বা আটা দিও কিছুমানে নিমকি বনায়, কিন্তু ময়দাৰে নিমকি বনালে নিমকিবিধ খাবলৈ বেছি ভাল হয়। তাৰ পাছত ইয়াত দিছো আধা চামুচ কালজিৰা, আধা চামুচ আজৱাইন, আধা চামুচ নিমখ, 4 ভাগৰ 1 ভাগ দিছো ৰিফাইন তেল আৰু ডাঙৰ চামুচেৰে 1 চামুচ দিছো ঘিউ। এই গোটেইখিনি এতিয়া মই ভালদৰে হাতেৰে মোহাৰি গোটেই ময়দাখিনিৰ লগত সানি লৈছো। এনেকে সানি লোৱাৰ পাছত যেতিয়া এনেকৈ মুঠি মাৰি দিওতে এনেকে মুঠিটো ধৰিছে, তেতিয়া গম পাইছো আমি ঘিউ আৰু তেলৰ পৰিমাণ জোখমতে দিছো। আৰু এয়া অলপকৈ ঠাণ্ডা পানী দিছো। পানীখিনি দি পেনি অকমান এতিয়া টাইট ডো এটা বান্ধি ল'ম। ৰুটি বনোৱা নিচিনাকৈ বৰ কোমল হ'ব নালাগিব, অকমান টাইটকে বান্ধিব লাগিব। এতিয়া মই এইখিনিত অকমান তেল সানি পেনি আধা ঘন্টা বা 1 ঘন্টা মানৰ কাৰণে থৈ দিম। ঢাকি দিছো বা আপোনালোকে কাপোৰ এখনেৰে ঢাকিও দিব পাৰে। আধা ঘন্টা মানৰ পাছত মোৰ পিছে আধা ঘন্টাতকৈ বেছিয়ে হ'ল, প্ৰায় 1 ঘন্টাই হ'ব হ'লগে আৰু। এতিয়া মই বাতিটো অতৰাই ল'লো। অতৰাই লৈ পেনি আৰু অকমান হাতেৰে মোহাৰি ল'লো। মই যিহেতু 2 ধৰণৰ নিমকি বনাম, এতিয়া প্ৰথমতে সৰু নিমকিখিনি বনাই লৈছো। তাৰ কাৰণে ডাঙৰকৈ লাডু এটা লৈছো। লাডুটো লোৱাৰ পাছত মই অকনমান শুকান ময়দা মই মোহাৰি লৈছো। বৰ বেছিকৈ দিব নালাগে দেই, অকমান দিলেই হয়, যাতে বেলিবলৈ অসুবিধা নহয়। এতিয়া খুব পাতলাকৈ এখন ৰুটি বেলি লৈছো আৰু খুব সৰুকৈ এনেকুৱা পিজ্জা কাটাৰ এখন আছিলে বা আপোনালোকে চুৰি কটাৰীও ল'ব পাৰে। এটা চাইডে মই খুব সৰুকৈ ষ্ট্ৰিপ নিচিনাকৈ কাটিছো আৰু ইটো চাইডে অকমান ডাঙৰকৈ ৰাখিছো। ভিডিঅ'টোত দেখুওৱা ধৰণে নিশ্চয় ভিডিঅ'টো ধৰিব পাৰিছে। আপোনালোকে নিজৰ জোখমতে নিজৰ ডিজাইন দি পেনি কাটি ল'ব। ইয়াত কোনো ধৰা বন্ধা নিয়ম নাই বা এনেকৈ কাটিব লাগিব বুলি। এতিয়া এইখিনি কাটি হৈ গ'ল। ইয়াত তোলাটো বৰ অসুবিধা নহয় নে? কিছুমানে এটা এটাকে হাতেৰে তোলোতে বহুত সময় লাগে। মই এনেধৰণে তোলো। এনেকৈ চুৰি কটাৰীখন লওঁ আৰু এনেকৈ এটা এটাকৈ তুলি যাওঁ। এনেকৈ তুলিলে সময় কম লাগে। মই 2খন প্লেটত দুভাগকৈ তুলি ল'লো। তাৰ পাছত যিখিনি বাকী থাকিলে সেইখিনি সৰুকৈ লাডু বনাই লৈছো। এইখিনি ডাঙৰ নিমকি বনাম। এতিয়া এই সৰু লাডু লৈছো। অকমান মই শুকান ময়দা ছটিয়াই লৈছো যাতে বেলিবলৈ অসুবিধা নহয়। তাৰ পাছত লুচি বা পুৰি আকাৰত বেলি লৈছো। বৰ ডাঠকে নেবেলিব, অকমান পাতলাকৈ বেলিব। এতিয়া এই ব্ৰাছডালেৰে মই অকমান ঘিউ সানি দিছো। ঘিউ সানি দিয়াৰ পাছত এয়া দিছো শুকান ময়দা অকনমান। তাৰ পাছত হাতেৰে মুটুকাই দিছো। হাতেৰে মুটুকাই মই ট্ৰায়েংগল শেপলৈ লৈ আহিছো আৰু অকমান হাতেৰে এনেকৈ হেঁচি বহল কৰি ল'ব পাৰে। কিন্তু মই বেলনা মাৰিডালে অকমান বেলি দিছো। বৰ বেছিকৈ বেলিব নালাগে, অকমান বেলি পেনি এইটো শেপলৈ লৈ আনিছো। এতিয়া নিমকিখিনি ভাজি লওঁ আহক। তাৰ কাৰণে এয়া কেৰাহী এখন পাতি লৈছো আৰু ইয়াত দিছো ৰিফাইন তেল। তেলখিনি অকমান গৰম হ'লত এয়া মই নিমকিখিনি দি দিছো। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিছো, কাৰণ আমি হাই ফ্লেমত যদি নিমকিখিনি ভাজো তেতিয়াহ'লে নিমকিখিনি সোনকালে ৰঙচুৱা পৰিব আৰু ভিতৰ ভাগটো নিসিজিব। এনেদৰে সঘনাই লৰাই গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি থাকিব লাগিব। এয়া অকমান ৰঙচুৱা হৈছে। এতিয়া ইমানটো জোখতে এইখিনি কাঢ়ি ল'ম। ইয়াতকৈ বেছি ৰঙচুৱা হ'লে মানে কাঢ়ি দিয়াৰ পাছত অকমান ক'লা নিচিনা পৰি যাব। ইমানটো জোখতে কাঢ়ি ল'লো। সৰু নিমকি বা কাটা নিমকিখিনি সম্পূৰ্ণকৈ ভাজি লোৱাৰ পাছত এয়া ডাঙৰ নিমকিটো ভাজিব লৈছো। সেই একেখিনি তেলতে মই ডাঙৰ নিমকি এখনকৈ দি দিছো। তেলখিনি বৰ বেছি গৰম হ'ব নালাগে আৰু ল' ফ্লেমতে ভাজিব লাগিব। এতিয়া এটা এটাকৈ দি পেনি অলপ সময় ৰৈছো। যেতিয়া অকমান ওপৰলৈ দাং খাই আহিছে, দেখিছেনে? ওপৰলৈ উঠি অহা নিচিনা হৈছে। এতিয়া মই হেতাখনেৰে লুটিয়াই দিছো। এনেদৰে সঘনাই লৰাই ল' ফ্লেমত অলপ সময় এইখিনি ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। এয়া অলপ ৰঙচুৱা হ'ল। এতিয়া এইখিনি কাঢ়ি ল'ম। দুইটা চাইডে ৰঙচুৱা হোৱাৰ পাছত এইখিনি মই কাঢ়ি লৈছো। ভিডিঅ'টো যদি ইমানখিনিলৈকে চাই আছে আৰু চাই যদি ভাল পাইছে, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আগলৈ এনেকুৱা ধৰণৰ ৰেচিপি ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেদৰে কম সময়তে কম খৰচতে আমাৰ পাকঘৰত থকা কেইটামান বস্তুৰ সহায়েৰে আমি এনে 2 ধৰণৰ নিমকি বনাই ৰাখিব পাৰোঁ। যিসকলে চাহৰ লগত নিমখীয়া কিবা এটা খাব বিচাৰে, তেওঁলোকে এনেদৰে নিমকি বনাই এয়াৰটাইট কণ্টেইনাৰত ভৰাই এসপ্তাহ 10 দিনলৈ ষ্ট'ৰ কৰি খাই থাকিব পাৰিব। তেতিয়াহ'লে এইবাৰ বিহুত এনেধৰণৰে নিমকি বনাব আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ। বাই।